তেতিয়া বেলিটো ৰঙচুৱা হৈছিল আৰু সময়েও আগুৱাই গৈছিল সন্ধিয়া হোৱাৰ পথত। আৰু মই ৰৈছিলোঁ নৈ পাৰৰ পথাৰখনত তেওঁ অহাৰ উমান পাই। বহু সময় অপেক্ষা কৰিলোঁ। অৱশেষত তেওঁৰ উশাহৰ শব্দৰ উমান পাইছিল মোৰ হৃদয়ে। হোৱাটছআপ, ফেচবুক থকাৰ এই আধুনিক যুগতো আকাশৰ মেঘৰ মোহনাত ৰক্তিম বেলিটোক সাক্ষী কৰি তেওঁক ওচৰত পোৱাৰ হেঁপাহেই সুকীয়া। লাহে লাহে আন্ধাৰ হ'ব ধৰিছিল আৰু তেওঁৰ দুহাত মোৰ দুহাতৰ পৰা সাঁতৰি যাব লৈছিল। আৰু তেতিয়াই স্নিগ্ধ হিয়াই মোৰ কান্দিব লৈছিল। মৰমবিলাক তেতিয়াও শেষ হোৱাই নাছিল। মৰমবোৰ যদি দূৰৰ পৰা ভাহি অহা ভিডিঅ' কল আৰু অডিঅ' কলতেই সীমাবদ্ধ থাকিল হয়, হয়তো তেওঁ যোৱাৰ শোকে মোৰ হৃদয় নুচুলে হয়। বেলিটো নেদেখা হ'ল, লগতে তেওঁ পথভ্ৰষ্ট হ'ল, স্তব্ধ হৈ ৰ'ল অশ্ৰুৰে ভৰা মোৰ নৈখন। ধন্যবাদ।